নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু যেহেতু এতিয়া বাৰিষাৰ বতৰ গতিকে আমিও বাৰিষাৰ লগতে আমিও কামত ব্যস্ত। মাহঁতৰ কাৰণে পথাৰত চাহ জলপান ভাত চব আৰু যেহেতু বাৰিষা আৰু আমাৰো তৰণি নাই, গাঁৱৰ মানুহ সৰুৰ পৰা গাঁৱতে ডাঙৰ হৈছোঁ, গাঁৱলীয়া পৰিৱেশত। গতিকে চাহ ভাত কঢ়োৱাটো আমাৰ একদম দায়িত্ব আৰু এটা। গতিকে এতিয়া আমি চাহ লৈ আহিছোঁ মাহঁতলৈ। এয়া চাহ লৈ আহিছোঁ ভণ্টি আৰু মই দুইজনীয়ে। গতিকে একে পথাৰৰ পৰা আপোনালোকক দেখুৱাম আৰু আমাৰ মাহঁতকো দেখুৱাম। গতিকে আপোনালোককো দেখুৱাওঁ আমাৰ খেতি মাটি চব আৰু। গতিকে যাই পাই লগ পাই আছোঁ। পথাৰ পাই গ'লোঁ আৰু মাহঁতকো দেখুৱাম। অলপ দূৰত আছে তেওঁলোক, আহি পোৱাৰ পিছত আপোনালোকক দেখুৱাই। এয়া আমাৰ পথাৰৰ দৃশ্য, আমি পথাৰ পালোহি। গতিকে আমাৰ মাহঁত আহি আছে, চাহ লৈ আহিছোঁ যিহেতু খাবলৈ আহিছে। বিৰাট গৰম লাগিছে, গেলা গৰম। গতিকে চাগে মাহঁতৰো ভোক লাগিছে, গতিকে চাহ লৈ আহিছোঁ। এতিয়া মাতিছোঁ, আহি আছে আৰু। যেৰে ভৰা এখনি পথাৰ, চকুৰে নমনি নেদেখা সিপাৰ। এতিয়া আমি পথাৰৰ পৰা আহিলো। ঘৰতে কিবা কিবি অলপ কাম আছে, সেইখিনি কৰিব লাগিব। আকৌ লৈ আহিব লাগিব চাহ বা ভাত, কিবা এটা লৈ আহিব লাগিব। গতিকে আমি এতিয়া যাই আছো ঘৰলৈ। এয়া ভাত আনিবৰ কাৰণে আমি এতিয়া যোজা চলাই আছো আৰু। এয়া আলু, ইফালে আজি 2টা চিকেনে আছে, এটা এয়া আমাৰ ৰণীসকল ভাত খোৱাত ব্যস্ত। খুব ভোক লাগিছে এওঁলোকৰ। মাংস ভাজি দালি সকলোৰে একদম পুৰা মাৰি দিছে আৰু। দিনটোৰ ব্যস্ততাখিনি আপোনালোকক অলপ চলপকৈ দেখুৱাই গ'লোঁ আৰু এতিয়া মই এই ভিডিঅ'টো সামৰণি মাৰিম। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়ালৈ আপোনালোকক এৰিছোঁ।